Hello friends, ইয়াত দেখিছে মই আহিছোঁ আমাৰ বাৰীৰ নেমুটেঙা গছজোপাৰ ওচৰলৈ যিহেতু বহুত গৰম এইকেইদিন ইমান গৰমত আমি কিমান আইচক্ৰীম খাম কিমান ফ্ৰিজৰ পানী খাম গতিকে আজি মই ভাবিছোঁ ঘৰৰে আমাৰ নেমুজোপাৰ কেইটামান নেমু লৈ যাওঁ আৰু চৰবত বনাই খাওঁ গতিকে এইজোপা আমাৰ গোল নেমু গছ আপোনালোকক মই এবাৰ দেখাই দিওঁ ইয়াত দেখিছে নেমুটেঙা খুব সুন্দৰকৈ নেমু লাগিছে ইয়াছো বজাৰত এনেকুৱা নেমুৰ দাম বহুত আৰু পাবলৈ বহুত কঠিন পোৱা নাযায় নেমু গতিকে মই খুব সুখী বাৰীৰে এজোপা নেমু গছত ডাল ভৰি ভৰি নেমু লাগিছে ইয়াত দেখিছে গতিকে আজি খুব গৰম পৰিছে গৰমত ফ্ৰিজৰ পানী খাই খাই মোৰ কাহ জ্বৰ হৈ গৈছিল তথাপিতো যিহেতু গৰম এৰিব নোৱাৰোঁ গতিকে আজি ঘৰৰ বাৰীৰ পৰা কেইটামান নেমু চিঙি চৰবত বনাওঁ বুলি ভাবিছোঁ নেমু কেইটামান চিঙো দেখিছে এইটো নেমু তাৰপাছত সৰু এখন চালনীতে মই ছিঙিবলৈ লৈছোঁ 3-4টামান নেমু দেখিছে বোকা আছে চাৰিওফালে আৰু কি কম আপোনালোকৰ ঘৰত যদি নেমু আছে আপোনালোকে চৰবত বনাই খাব ঠাণ্ডাৰ গৰমৰ পৰা হাত সাৰিব পাৰিব আমাৰ গাটো বহুতখিনিয়ে ভাল লাগে চৰবত খাই দিয়াৰ লগে লগে গতিকে মই আজি নেমু পাৰিছোঁ চৰবত খাবলৈ বেছিকৈ নাপাওঁ সৰু হৈ আছে সেইকাৰণে মই এইকেইটা নেমু পাৰিলোঁ আৰু এতিয়া মই চৰবত বনাম এতিয়া দেখিছে আপোনালোকে মই ঘৰৰ 1 2 3 4 5 6 ছটা নেমু ছিঙিলোঁ আৰু চাকনিখন লৈ লৈছোঁ ইয়াত অকণমান চেনি অলপমান নিমখ তাৰপিছত এগিলাচ ঠাণ্ডা পানী একেবাৰে ঠাণ্ডা নহয় যিহেতু মোৰ কাহ হৈ আছে নৰ্মেল ৱাটাৰ তাৰপিছত এইটো মোৰ জাষ্ট ফ্ৰেণ্ডছ এতিয়া মই ঘৰলৈ আহিলোঁ আৰু দেখিছে 1 2 3 4 5 6 ছটা নেমু আৰু মই এখন চাকনি আৰু এখন নাইফ লৈ আহিছোঁ এইখন বহুত চোকা অলপমান চুগাৰ চেনি আৰু এইটো নিমখ আৰু এগিলাচ নৰ্মেল ৱাটাৰ ইমান ঠাণ্ডাও নহয় গৰমো নহয় একেবাৰে নৰ্মেল বিকজ মোৰ যিহেতু কাহ হৈ আছে আৰু চৰ্দি জ্বৰ কাহ হৈ আছে সেইকাৰণে মই ফ্ৰিজৰ লোৱা নাই অলপমান খুব ঠাণ্ডাও নহয় খুব গৰমো নহয় নৰ্মেল ৱাটাৰ লৈছোঁ আৰু এটা চচ লৈছোঁ চচটো দেখিছে কিমান লেতেৰা মই চাফা কৰিব নোৱাৰাৰ ফলত কিন্তু এইটো মানে জ্বলি লাগি গৈছে ঠিক আছে সেইকাৰণে কৰিব পৰা নাই এতিয়া মই ইয়াৰে এটা নেমু কাটি ফাৰ্ষ্ট মই পানী গিলাচ ইয়াতে ঢালি ল'ম আপোনালোকে মোৰ দৰে আপোনালোকে আইচক্ৰীম খোৱাতকৈ ঘৰত নেমু টেঙা থাকিলে আৰু যদি নেমু টেঙা নাই তেতিয়া বজাৰৰ পৰা কিনি আনিব গোল নেমু নিমখ আৰু চেনিৰ লগত চৰবত বনাই খাব আমাৰ শৰীৰৰ কাৰণে বহুতেই ভাল মোৰ যিহেতু ঘৰতে নেমু আছে মই চিয়ৰ লাকি সেইকাৰণে মই ঘৰৰ নেমুৰে আজি চৰবত বনাইছোঁ আপোনালোকে অকণমান সময় ৱেইট কৰিব মই নেমুটো কাটি ইয়াতে চেপি ল'ম ঠিক আছে ৰখিব কাটি লওঁ এতিয়া কেনেকৈ কাটিম এনেকৈ অ' মাই গড পৰি গ'ল এইটো এনেকৈ নহ'ব আপোনালোকে অকণমান ৰখিব লাগিব Okay friends, এতিয়া মই
নেমু টেঙা কাটিলোঁ, এগিলাচ পানী আৰু 2টা নেমু কাটিছোঁ, এটা ডাঙৰ আৰু এটা অকণমান সৰু। চাওক কিমান ধুনীয়া দেখিছে। এতিয়া মই ইয়াত চেপি দিওঁ। মোৰ গাত বলে নাই জোৰকৈ চেপিবলৈ, বহুত দুৰ্বল হৈ আছিলোঁ, কাহ হৈ আছিল, জ্বৰ হৈ আছিল, ইমান মোৰ কিবা এটা টেঙা বস্তু খাওঁ খাওঁ লাগি আছিল, কিন্তু মই খাব পৰা নাছিলোঁ। সেইকাৰণে আজি ভাল পাইছোঁ, ভাল পাই বহুত গৰম যিহেতু, সেইকাৰণে ভাবিছোঁ এগিলাচ চৰবত খাওঁ আৰু এটা সৰু ভিডিঅ' কৰি আপোনালোকলৈ শ্বেয়াৰ কৰোঁ। আপোনালোকে দেখিব মাইনা ফুকনে ঘৰৰ নেমুৰে কেনেদৰে চৰবত বনাই খায়। ঠিক আছে, মই চৰবত বনাই আছোঁ আৰু মই বেছি নিদিওঁ, বহুত টেঙা হ'ব, ৰস বহুত ওলাইছে। গাত বলে নাই, ইমান টাইট নেমু এইটো, জোৰ কৰি কৰি পিটিকি দিছোঁ। ঠিক আছে, এয়া 3 কাটিলোঁ, বহুত ৰস আছে, সেইকাৰণে এইটো মই নিদিওঁ, এইটো পিছত মই ভাতৰ লগত খাম। ঠিক আছে, এতিয়া মই 1 স্পুন চুগাৰ 2 3 অলপমান চেনিটো বেছিকৈ দিওঁ, এতিয়া টেঙাটো নোহোৱা হৈ যাব, খাই ভাল লাগিব। চেনি দিলোঁ আৰু 1 চামুচ এতিয়া মই নিমখ দিলোঁ। ঠিক আছে, গুলি 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 চৰবত বনাম, জোৰ জোৰকৈ গুলিছোঁ।